হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল হাষ্টাৰ আছামলৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। তো আমি আজি আহিলোঁ সেই শ্ৰীসূৰ্য পাহাৰত অলপমান ফুৰাৰ কাৰণে। এইলা বুটি চুটি চব লৈ আহিছোঁ আজি। এইলা বুটিয়ে ফটো তুলিব লাগিলে আৰু এই এটা ফটো তোলাৰ পাগলা। এই এই হবুৱা ইমান নালগে। ওপৰত কি আছে এইফালে ওপৰত? তো গাইছ আমাৰ এই সূৰ্য পাহাৰৰ মন্দিৰৰ নাজাৰা তো চাই থাকক আপোনালোকে। নিজৰা ক'ত আছে ইয়াতে? এইটো সৌন্দৰ্যতাৰ পৰিৱেশ আমাৰ সূৰ্য পাহাৰৰ মন্দিৰৰ। এই বাউনী বুটি তই কেমেৰামেন কে এটা লৈ নেলি ইমান যদি ফটো মাৰিব লাগে। আমি চাবা আছো ফটো মাৰিব অহা নাইতো। উচ্ছা দে চব বান্দাৰ লগে যাওঁ বাচা হাত। লিপষ্টিক লৈ দিয়ে বান্দাৰি লো তই বুটি। তো আমাৰ ফটো মাৰাৰ কাৰণে চব পাগল দাউৰি আছে হৰ পাই মানে হিচাপে নাই আৰু খোৱাই কেনেকে দাউৰি আছে। চব মানে ফটো বুলি চব দাউৰি আহি আছে আৰু নাও তো কিনা কি উঠা যদি জোর কি কিনিবা হেবা চাইছ? ওরা সাইকেলে গানে পালি নোকাকে আলাপ বঢ়িয়া বুটিও কেনে পালি সাইকেলে নো কমেন্ট ভাড়া কৰি আনিছ অডিখন এখন ঠিক আছে কিনবা পাই মই যাওঁতে গোৱালপাৰাত কিনিম এখন। তই ইয়াত 5টা বিল্ডিং বনাবি টমটম